চ' ফাইনেলি আমাৰ যি খানা আছে সেয়া আহিলে তন্দুৰী চিকেন, হাঁহৰ মাংস আছে, এইফালে লোকেল চিকেন আছে, এইটো পোলাও আছে, ভেজ পোলাও। চাণক্য ভিয়া ব্লগৰ নতুন এটা ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান মই আছোঁ গোলাঘাটৰ এখন ধুনীয়া হোটেলত। নতুনকৈ গোলাঘাটত এখন ভাল হোটেল অ'পেন কৰিছে। মই নিজেও গোলাঘাটৰ বাসিন্দা হয় আৰু ভাল লাগিছে যে গোলাঘাটত এখন ইমান ধুনীয়া হোটেল তেওঁলোকে বনাইছে। হোটেলখন ক'ত আছে কি কথা সম্পূৰ্ণকৈ দেখাই আছোঁ। আপোনালোকে যদি গোলাঘাটত ফুৰিবলৈ আহিছে বা যদি কিবা কামত আহিছে, যদি আপোনালোকে থাকিব বিচাৰিছে আৰু লগতে যদি এসাঁজ যদি ভালদৰে খাব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে এখন ধুনীয়া সুন্দৰ হোটেলত আহিব পাৰিব। হোটেলখনৰ নামটো হৈছে হোটেল চেলিব্ৰেশ্যন। গোলাঘাটত এখন ধুনীয়া হোটেল তেওঁলোকে অ'পেনিং কৰিছে। গোলাঘাটত যদি আপোনালোকে থাকিব লগা হোটেলৰ কথা কয়, তেতিয়াহ'লে খুব আঙুলি মূৰত লিখিব পৰা কেইখনমান হোটেল আছে। তাৰে ভিতৰত এখন অন্যতম। এই হোটেলখনৰ যোনটো লোকেশ্যন আছে সেইটো মই এতিয়া আপোনালোকক ভালকৈ দেখাই দিম। এইখন হৈছে হোটেলখনৰ গেটখন আৰু এইটো হৈছে গুৱাহাটীৰ পৰা গোলাঘাটলৈ যোৱা মেইন ৰাস্তাটো। অকণমান দূৰ পালে আপোনালোকে ৰঙাজান পাব। ৰঙাজানৰ পৰা জাষ্ট গোলাঘাট টাউনৰ ফালে সোমাই আহি পেলাই 500-600 মিটাৰমান আহিব লাগিব। সোমাই আহিলে আপোনালোকে ৰাইট চাইডে দেখিব, ইয়াত ডাঙৰখন পোষ্টাৰ মৰা থাকিব আৰু লগতে দেখিব আপোনালোকে টিকেণ্ডা ধাবা বুলি। গোলাঘাটৰ যোনসকল আছে তেওঁলোকে যিহেতু চিনি পায়, টিকেণ্ডা ধাবা বুলি গোলাঘাটত বহুত বেছি পপুলাৰ হয়। টিকেণ্ডা ধাবাৰ যোনটো ৰাস্তা আছে এইটো হৈছে গুৱাহাটীৰ পৰা অহা মেইন ৰাস্তাটো। এইফালে আহিলে জাষ্ট আপোনালোকে ৰঙাজানৰ পৰা 500 মিটাৰমান আহিলে আপোনালোকে দেখা পাবই হোটেলখন। ৰাস্তাৰ পৰা হোটেলখন ওলাই থাকিব, হোটেল চেলিব্ৰেশ্যন বুলি আছে আৰু কাষতে এখন টিকেণ্ডা ধাবাখন আছে। টিকেণ্ডা ধাবাখন যিহেতু গোলাঘাটত বহুত বেছি পপুলাৰ হয়, এইখন দেখা পাইছে, ধুনীয়াকৈ বনাইছে। আপোনালোকে চাগে বাহিৰৰ যোনটো পৰিৱেশ আছে দেখিয়ে গম পাইছে যে হোটেলখনত থাকিবলৈ ভাল হ'ব বুলি। আৰু ইয়াত থকাৰ লগতে আপোনালোকে খোৱাটো ভাল পাব। তেওঁলোকে ধুনীয়া থালি ব্যৱস্থা কৰিছে, লগতে ধুনীয়া নৰ্থ ইণ্ডিয়ান খানাৰ ব্যৱস্থা কৰিছে। এইফালে চাওক ধুনীয়া পাৰ্কিঙৰ ব্যৱস্থা কৰিছে, আমি ইয়াতে গাড়ী ধুনীয়াকৈ থ'ব পাৰিছোঁ আৰু এইফালেও পাৰ্কিঙৰ ব্যৱস্থা আছে। বাকী এইফালে তলত আছে তেওঁলোকৰ ৰেষ্টুৰেণ্টখনো মই ভিতৰত গৈ দেখাম দিব। ইয়াত ৰেষ্টুৰেণ্টৰ ব্যৱস্থা আছে আৰু ছাইডেদি এইফালে তেওঁলোকৰ হোটেলৰ কাৰণে যোনটো বুকিং আছে, বুকিংটো আপোনালোকে অফলাইন আহিলে এই ছাইডেদি উঠি পেলাই আপোনালোকে কৰিব পাৰিব। এইখিনি অফিচটো আছে আৰু ওপৰত হৈছে এইবিলাক হোটেলৰ ৰুমবিলাক, থকা হোটেলৰ ৰুমবিলাক আছে। আৰু নৰ্মেলি যদি আপোনালোকে ৰেষ্টুৰেণ্টলৈ আহিব বিচাৰিছে কিবা খাবলৈ, তেতিয়াহ'লে আপোনালোকে এই তলত এইখন আছে ৰেষ্টুৰেণ্টখন, ইয়াত গ'লে আপোনালোকে হৈ যাব। প্ৰথমতে মই এতিয়া ৰেষ্টুৰেণ্টখন দেখামগৈ, তাৰপিছত আপোনালোকক হোটেলৰ যোনবিলাক ৰুমবিলাক আছে সেইবিলাক ধুনীয়াকৈ দেখাই দিম। এতিয়া মই তেওঁলোকৰ যোনটো ৰেষ্টুৰেণ্ট আছে ৰেষ্টুৰেণ্টখনলৈ আপোনালোক লৈ আহিছোঁ। ধুনীয়া একদম বেছি লগাই থোৱা আছে। এতিয়া যিহেতু গৰমৰ দিন হয়, এয়া চাওক ধুনীয়া এটা আহল বহল পৰিৱেশ হয়, ঠাণ্ডা পৰিৱেশ। ধুনীয়া এটা ঠাণ্ডা জেগাত আপোনালোকে যদি এসাঁজ তৃপ্তিৰে খাব বিচাৰিছে, তেতিয়াহ'লে ইয়াতে আহিব পাৰিব। ইয়াত থালিখন যোনখন ভেজ থালি আছে 100ৰ পৰা ষ্টাৰ্টিং হৈছে। স্পেচিয়েলি ইয়াত আপোনালোকে নৰ্থ ইণ্ডিয়ান খানাবিলাক পাই যাব। এতিয়া মই তেওঁলোকৰ যোনটো হোটেলৰ স্পেচটো আছে সেইটো দেখাম, মানে ৰুমবিলাক কেনেকুৱা ধৰণৰ হ'ব আপোনালোকক দেখাই দিম, তেতিয়া আপোনালোকে আইডিয়াটো পাব। আৰু বুকিং কৰাৰ যোনটো কণ্টেক্ট নাম্বাৰ আছে সেইটো মই স্ক্ৰীণত দেখাই দিম, কেনেকুৱা আপোনালোকে বুকিং কৰিব পাৰিব। তেওঁলোকৰ ৱেবছাইটো আছে, এইটো হৈছে কাউণ্টাৰটো হয়, মানে ইয়াতে আপোনালোকে সোধা পোছা কৰিব পাৰিব। ইয়াত ছিটিং স্পেচো আছে, এনেকৈ ওপৰেদি উঠি যাব পাৰি। এইফালে ওপৰ ফালেও ৰুম আছে আৰু লগতে সেইফালেও ৰুমৰ ব্যৱস্থা কৰিছে। ধুনীয়াকৈ আপোনাৰ ৰুমবিলাক দেখাই দিম এতিয়া। এইটো ধুনীয়া এটা কৰিডৰ চাওক, লাইটৰ কিমান ধুনীয়াকৈ সজাই ৰাখিছে। যথেষ্টখিনি ৰুম আছে, প্ৰায় কিমানমান মানুহ চাগে দাদা ইয়াত থাকিব পাৰিব একেলগতে? টোটেল এতিয়া বৰ্তমান 12টা ৰুম আছে, 11টা ৰুম আছে ন? হয় হয়। তো বুকিংটো কেনেকৈ কৰিব পাৰে আপোনালোকে? অলপ আপুনি গৈ থাকক, কৈ থাকিবচোন মানে বুকিংটো কেনেকুৱা হয়? হয় আৰু অফলাইন হয়। ইয়াতে ডকুমেণ্টছ কি লাগে আপোনালোকৰ? ইয়াতে আধাৰ কাৰ্ড দিলেও হৈ যায় ন? আধাৰ কাৰ্ডৰ ভোটাৰ আই ডি লাগে। চ' এইটো হৈছে এইটো ডাবল বেডৰ নেকি? এইটো হৈছে ডাবল বেডৰ ৰুম দিছেনে? কিমান ধুনীয়া পৰিপাটিকৈ আছে। ফ্ৰিজো দিয়া আছে ন? আচ্ছা, ইয়াত ডাঙৰ এটা LCD আছে দিছেনে? ডাঙৰ এটা টিভি ব্যৱস্থা কৰিছে। লগতে এইটো লকাৰ আছে, লকাৰটো মই আপোনালোকক এবাৰ দেখাই দিছোঁ। সেয়া চাওক, আপোনালোকে যদি কাপোৰ চাপোৰ আনিছে ধুনীয়াকৈ হেঙাৰ কৰি ৰাখিব পাৰিব। এইটো ডাঙৰ লকাৰটোৰ উপৰি এটা সৰু লকাৰ আছে। কিবা ইম্পৰ্টেণ্ট যদি আপোনালোকে ফাইল আনে সেইবিলাক আপোনালোকে ইয়াত ধুনীয়াকৈ ছেফলি থ'ব পাৰিব। ইয়াত চাহ বনাবলৈ বা কফি বনাবলৈ ধুনীয়া ব্যৱস্থা আছে আৰু লগতে ফ্ৰিজটো সেইটো আছে ন? চ' এটা ধুনীয়া সৰু ফ্ৰিজৰ ব্যৱস্থা আছে। কিবা যদি আপোনালোকে আনে ক'ল্ড ড্ৰিংক এইবিলাক থ'ব পাৰিব দিছেনে? গোলাঘাটত ইমানখিনি ফেচিলিটি চাগে বেলেগ হোটেলত নাই চাগে গোলাঘাটত। ইয়াতে আপোনালোকে প্ৰথম হ'ব যেনে কিমান ধুনীয়াকৈ আছে। বাথৰুমটো এবাৰ দেখাই দিওঁ। চ' এইফালে এইটো কি হয়? এইটো এটা বাথৰুমৰ কাৰণে আছে ন? চ' এইটো হৈছে বাথৰুমটো চাওক। বাথৰুমটো যথেষ্ট ধুনীয়া হয় দিছেনে? বাথৰুমটো হয়। চ' এইটো আছিলে ডাবল বেডৰ ৰুমটো। এতিয়া যোনটো ছিংগল বেডৰ ৰুম আছে সেইটো আপোনালোকক দেখাই দিম। বৰ্তমান আপোনালোকৰ অফলাইন হৈছে নে অনলাইন হৈছে বুকিংটো? এতিয়া অফলাইন হৈ আছে। হয়। বিছনাখন ডাবল। আচ্ছা, এইটো মানে ছিংগল ৰুম হয় কিন্তু বিছনাখন আপোনালোকে ডাবল শুব পৰাকৈ দিয়ে ন ইয়াতে? ইয়াত মিনি ফ্ৰিজৰ ব্যৱস্থা আছে নে ইয়াত নাথাকে? ইয়াত অলপ প্ৰাইচটো কম হয় চাগে। ইয়াতে প্ৰাইচটো কম হয়। 2500 পৰা ন? 2500 চাওক কিমান ধুনীয়া ৰুম দিছে। ইয়াত টিভি ব্যৱস্থা আছে। খালি আপোনালোকে যোনটো AC আছে এইটো ফেনো আছে, খালি ইয়াতে মানে হেৰিটো নিদিয়ে,
মিনি ফ্ৰিজটো নিদিয়ে, বাকীখিনি ইয়াত চোফা এখন আছে। বাথৰুমৰ ফেচিলিটিটো ছেইম ন ইয়াতে? বাথৰুম চব ছেইমেই হয় এইটো, ধুনীয়া চাৱাৰ টাৱাৰৰ ব্যৱস্থা আছে, খালি ইয়াতে মিনি ফ্ৰিজটো নাথাকে কেৱল মাত্ৰ। এইটো হৈছে তেওঁলোকৰ ওপৰ ৰেষ্টুৰেণ্টখন। ডিনাৰ টাইম 10:30লৈকে হয়। চ' এইখন হৈছে তেওঁলোকৰ ওপৰ ৰেষ্টুৰেণ্টখন। ওপৰ ৰেষ্টুৰেণ্টখন ধুনীয়া এটা ব্যৱস্থা কৰি ৰাখিছে, কিমান ধুনীয়াকৈ ৰাখিছে। তলতকৈ ওপৰ ৰেষ্টুৰেণ্টখন ধুনীয়াকৈ সজাই ৰাখিছে, ইয়াত ধুনীয়া একদম লাইটৰ। কিবা যদি পাৰ্টি হয় বা যদি আপোনাক কিবা মিটিং দিব বিচাৰিছে এজ এ কনফাৰেঞ্চ ৰুমো আপুনি ব্যৱহাৰ কৰিব পাৰিব। ইয়াত মানে স্পেচিয়েলি হওক বাৰ্থডে পাৰ্টি হওক, কাৰোবাৰ যদি কোনোবাই কিবা মিটিং দিব বিচাৰিছে বা এংগেজমেণ্ট পাৰ্টি হওক, এনিভাৰ্চাৰী হওক, এনেকুৱা ধৰণৰ যোনবিলাক পাৰ্টি আছে যদি আপোনালোকে যদি চেলিব্ৰেট কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে হোটেল চেলিব্ৰেশ্যনক আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। স্ক্ৰীণত মই নাম্বাৰ দেখাই দিছোঁ, এইখন তেওঁলোকৰ নৰ্মেল মেনুখন হয়। এইখিনি চব এইখিনি আপোনালোকে তেতিয়া মানে আইডিয়া এটা পাব ৰেটবিলাক কেনেকুৱা হয়। এইখিনি হৈছে ভিডিঅ'টো পজ কৰি পেলাই আপোনালোকে ৰেটবিলাক চাই ল'ব পাৰিব। চ' আমি যোনখিনি খানা অৰ্ডাৰ কৰিছিলোঁ এতিয়া আহিছে তেওঁলোকৰ, কি কৈছে? তন্দুৰী চিকেন ন? চ' এতিয়া তেওঁলোকৰ যোনটো তন্দুৰী চিকেন আছে এইটো হৈছে তন্দুৰী চিকেনৰ প্লেটটো কিমান ধুনীয়াকৈ চব ধুনীয়া সজাইছে, আৰু লগতে এইটো এটা চচ দিছে। এয়া চব কিন্তু ভাইবটো বহুত ধুনীয়া হয়, দেখিছে কিমান ধুনীয়া একদম লাইটিঙৰ ব্যৱস্থা কৰিছে, কিমান ধুনীয়াকৈ দিছে। ভাইবটো যথেষ্ট ধুনীয়া হয়। আপোনালোকে ফ্ৰেণ্ডৰ লগতে হওক বা ফেমিলিৰ লগতে স্পেচিয়েল মমেণ্টটো ইয়াত ধুনীয়াকৈ চেলিব্ৰেট কৰিবই পাৰিব। আৰু এটা তন্দুৰী চিকেন আমাৰ 5 পিচ খালে হ'ল তেনেকৈ। আৰু নেক্সট ইফালে আহিলে আমাৰ ভেজ পোলাওটো। তাৰপিছত এইটো কি হয়? লোকেল চিকেন কাৰীটো ন এইটো? এইটো লোকেল চিকেন চব ধুনীয়াকৈ বনাইছিলে। আৰু এইটো হৈছে ডাক কাৰী। আপোনালোকে ইয়াত আমাৰ যোনবিলাক অসমীয়া থলুৱা খানা আছে সেইবিলাক পাই যাব দিছিলে। ধুনীয়াটো হাঁহৰ মাংস আমাৰ অসমীয়া মানুহৰ যিহেতু যথেষ্ট প্ৰিয় হয়, কোমোৰাৰ লগত দিছিলে হাঁহৰ মাংস ধুনীয়াকৈ বনাইছে আছো। আৰু ইয়াত লোকেল চিকেন হয়, আৰু লগতে এইটো ভেজ পোলাও আছিলে। ত' বাইদেৱে এটা পেজ আছে, আপুনি চাব পাৰিব, আমাৰ গোলাঘাটৰে হয়, পৰিক্ৰা পৰা উলিয়াইছে তেখেতে। আপুনি সেইবিলাকৰ ওপৰত বনাই ন ইয়াতে, আৰু হোটেল চেলিব্ৰেশ্যনত আপুনি সেইবিলাক হয়। ঠিক আছে, অ'কে। তো এয়া হয়, থেংক ইউ। তেতিয়াহ'লে আপোনালোকে হোটেল চেলিব্ৰেশ্যনত আহক, কি ধুনীয়াকৈ চাওক। এইটো খাৰখন লাগিছে বাটাৰ নান, আৰু লগতে ইয়াত দিছে পনীৰ বাটাৰ মছলা। এয়া দিছে ফাৰ্ষ্ট যোনটো তন্দুৰী চিকেন চাই চাটনি লৈ লওঁ, এইটো চাটনিটো খাই চাওঁ। চাটনি দি লগাই পেলাই আল্টিমেট লাগিছে, বহুত দিনৰ মূৰত কৈছোঁ আল্টিমেট লাগিছে। স্পেচিয়েলি চাটনি বহুত ধুনীয়া বনাইছে, চাটনিটো ধুনীয়া বনাইছে সঁচা। চাটনিটো কিন্তু বহুত ধুনীয়া বনাইছে দেই, ক'ব লাগিব। তন্দুৰী চিকেনটো হাতেৰে খোৱা মজাহে আছে। এইটো খাই যাব ধুনীয়া বনাইছে। PWD এতিয়া যোনটো এইটো আছে পোলাওটো আছে, খাইছোঁ পোলাওটো। আৰু মইতো হাঁহ মাংসটো নাখাওঁ, মই জাষ্ট লোকেল চিকেনটো ট্ৰাই কৰি চাওঁ। চব গ্ৰেভিটো কিমান ধুনীয়া হৈছে, আৰু লগতে এবাৰ লেগ পিচ আছে, মই জাষ্ট গ্ৰেভিটো টেষ্ট কৰি চাওঁ। ইয়াতো কালাৰ ধুনীয়া বনাইছে ন, গ্ৰেভিটো বহুত ধুনীয়া বনাইছে। খানাটো মানে আপোনালোকে টপ কোৱালিটি পাব মানে। ধুনীয়া আছে খানাটো। গ্ৰেভিটো বহুত ধুনীয়া, লোকেল চিকেনটো বহুত ধুনীয়া বনাইছে। অলপ মছলা দি পেলাই বনাইছে, কিন্তু ধুনীয়া আছে খাবলৈ। যোনটো পনীৰটো আছে মই টেষ্ট কৰি চাম গোটেইকেইটা অলপ অলপ। পূৰা ৰেষ্টুৰেণ্ট ষ্টাইলত দিছে, স্পাইচি হয়। মই নৰ্থ ইণ্ডিয়ান খানাবিলাক সেনেকৈ স্পাইচি খাইহে ভাল লাগে। নৰ্থ ইণ্ডিয়ান খানাত মছলাটো কম হ'লে ইমান ভাল নালাগে। পনীৰৰ পিচটা লৈ চাওঁ, আৰু অকণমান গ্ৰেভি লৈছোঁ, আৰু অকণমান ৰগানটো লৈ লওঁ।
আৰু নান এপিচ লৈছোঁ নানটো চব যথেষ্ট চফ্ট দিছে বাটাৰ নানটো হয় এয়া ধুনীয়া এটা বাইট তই খাই কৈছ নেপায় পনীৰটো খাই চাওঁ পনীৰটো যথেষ্ট চফ্ট হয় জাষ্ট চুই দিয়া মাত্ৰ দেখাম খাব লাগিছে চ' ধুনীয়াকৈ আমি এতিয়া এইখিনি ফিনিছ কৰি লওঁ আপোনালোকে যদি গোলাঘাটত থকাৰ লগতে ধুনীয়া এটা যদি খাবলৈ জেগা বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে হোটেল চেলিব্ৰেশ্যন ৰাখিব পাৰিব লোকেশ্যনটো হৈছে যদি গোলাঘাটৰ আশে কোনোবাই চাই আছে তেতিয়াহ'লে টিকেনদা ধাবা শুনিছে টিকেনদা ধাবা একদম কাষতে লাগি আছে আৰু যোনখন নতুন হয় তেওঁলোকে ৰঙাজানৰ যোনটো বাইপাছ আছে ৰঙাজানৰ বাইপাছটোৰ পৰা জাষ্ট 300-400 মিটাৰমান আপোনালোকে আহিলে গোলাঘাট টাউনৰ ফালে সোমাই আহিলে হ'ব মেইন ৰাস্তাতে আছে ৰাস্তাৰ কাষৰ পৰা আপোনালোকে দেখিবই আৰু লগতে আপোনালোকে গুগল মেপৰ যোনটো লোকেশ্যন আছে সেইটো মই পাৰিলে ডেছক্ৰিপশ্যন দি দিব আপোনালোকে গুগল মেপতো চাৰ্চ কৰিব হোটেল চেলিব্ৰেশ্যন বুলি তাতে আপোনালোকে পাই যাব বৰ্তমান তেওঁলোকৰ অফলাইনৰ ব্যৱস্থা আছে মই স্ক্ৰীণত নাম্বাৰ দেখাই দিছোঁ আৰু আপোনালোকে আধাৰ কাৰ্ড বা ভোটাৰ আই ডি হ'লে আপোনালোকে থাকিব পাৰিব মানে বেছিক সেইকেইটা হ'লে হৈ যাব বাকী কাপোৰ ফ্ৰেণ্ডলি হয়নে সেইটো আপোনালোকে সুধি ল'ব পাৰে আৰু ইয়াতে আপোনাৰ পাৰ্কিঙৰ ধুনীয়া ব্যৱস্থা আছে ইভিনিং টাইমত আপোনালোকে ধুনীয়া এটা গাঁৱলীয়া ঠাইত পাব বেলকনিৰ যোনটো ভিউ আছে সেইটো বহুত বেছি ধুনীয়া হয় আজিলৈ আহিছিলে সদায় কৰি নিজৰ বিচাৰ ৰাখিব ভগৱান আপোনালোক কাম কৰি যাব দিনৰ সফল হ'ব আৰু সদায় থাকিবলৈ চেষ্টা কৰিব